বৃহস্পতি যদি আপোনাৰ জন্মকুণ্ডলীৰ ২ ঘৰত মানে ছেকেণ্ড হাউচত বহে তেন্তে আপোনাৰ জীৱনটো কেনেকুৱা হ'ব আপোনাৰ জানিবলৈ মন নাযায়নে বাৰু? ২ ঘৰটোৱে আপোনাৰ ধন, পৰিবাৰ, কুটুম্ব আৰু আপোনাৰ বাণীক বুজায়। আৰু এই ঘৰটোৰ কাৰকত্বখিনি বৃহস্পতিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিব যদিহে বৃহস্পতি ২ ঘৰত বহে। ই আপোনাৰ পৰিয়ালকো বুজায়। ২ ঘৰটোৱে আপোনাৰ পৰিয়ালকো বুজায়, আপোনাৰ বংশক বুজায়, বংশৰ সম্পত্তিকো বুজায়, টকা পইচাক বুজায়। ২ ঘৰটোৱে আপোনাৰ সংগীতৰ প্ৰতি ৰাপ বুজায়, আপোনাৰ কবিতা বা লিখনিৰ প্ৰতি ৰাপ বুজায়। এনেধৰণে বৃহস্পতিয়ে ২ ভাগত বহি আপোনাৰ জ্ঞান, বুদ্ধিমত্তা, আকাংক্ষাক আৰু উচ্চ কৰি তোলে আৰু আপুনি বহুত পজিটিভ মাইণ্ডেড হয়। এই স্থানত বৃহস্পতি যদিও শুভকাৰক নহয় তথাপি ই শুভ ফল দিবলৈ নেৰে। বৃহস্পতি বাৰু কিয় শুভ নহয় আপুনি জানেনে? আমাৰ জন্মকুণ্ডলীৰ 2nd, 6th, 8th আৰু 12th হাউচ মানে 2, 6ষ্ঠ, 8ম আৰু 12 নম্বৰ স্থানটো হৈছে মাৰক স্থান মানে দুষ্ট স্থান। যদি এই ঘৰত বৃহস্পতি স্বৰাশিত বা তুংগী হৈ থাকে তেন্তে বহুত ভাল। স্বৰাশি বাৰু কি? ধনু আৰু মীন ৰাশি। যদিহে এই স্থানত বৃহস্পতি বক্ৰী বা অস্ত হৈ থাকে মানে কি মীন ৰাশি আৰু ধনু ৰাশি বাদ দি পেলাই 1, 3, 5, 6 আৰু 12 ৰাশিত থাকিলে বৃহস্পতিয়ে কিন্তু শুভ ফল নিদিয়ে। বৃহস্পতি যদি আপোনাৰ 2nd হাউচত থাকে মানে 2 ভাগত থাকে তেন্তে আপোনাক সদায় নতুন জ্ঞানৰ প্ৰতি আগ্ৰহ বুজায়, মানে ভাল শিক্ষা দিয়ে, ভাল মটিভেশ্যনেল স্পিকাৰ কৰি তোলে, ভাল লিখক কৰি তোলে। বৃহস্পতি 2 ঘৰত থাকিলে মানুহে আপোনাক বহুত সম্পত্তিশালী বুলি ভাবে, কিন্তু আপুনি হয়তো মানুহে নজনাকৈ এটা মধ্যবিত্ত জীৱনো কটাব পাৰে। বৃহস্পতি 2 ঘৰত ইমান সুখী নহয় কাৰণ এই ঘৰটো হৈছে বৃহস্পতিৰ শত্ৰু শুক্ৰৰ ঘৰ। মানুহে জানো শত্ৰুৰ ঘৰত ভাল ব্যৱহাৰ কৰিব পাৰে? ডেফিনেটলি নোৱাৰে। তেনেকে গ্ৰহ এটাইও শত্ৰু ভাগত ইমান ভাল ব্যৱহাৰ কৰিব নোৱাৰে। তথাপি বৃহস্পতিয়ে 2, 5, 9, 11 ভাগৰ কাৰকত্বৰ প্ৰভাৱ পেলায় আৰু যদিহে সি 2 ভাগত নিজে বহে মানে 2nd হাউচত নিজে বহে তেন্তে ইয়াৰ সকলো কাৰকত্ব আৰু বৈশিষ্ট্য প্ৰভাৱ পেলায়। 2 নম্বৰ ঘৰটো হৈছে আমাৰ টকা পইচাৰ ঘৰ, আমাৰ সম্পত্তিৰ ঘৰ, আমাৰ আয়ৰ ঘৰ। গতিকে বৃহস্পতি যদি আয়ৰ ঘৰত বহে সুখী হ'ব জানো? কাৰণ বৃহস্পতি হৈছে জ্ঞানৰ গ্ৰহ, আপোনাৰ শিক্ষাৰ গ্ৰহ, আপোনাৰ হায়াৰ এডুকেশ্যনৰ গ্ৰহ। গতিকে এই জেগাত ইমান সুখী নহয়। তথাপি বৃহস্পতিয়ে ধনু বা মীন ৰাশিত পজিটিভ ৰিজাল্টছ দিবলৈ আৰম্ভ কৰে আৰু আপুনি বহুত টকা পইচা ঘটিব পাৰে। যিবিলাক মানুহৰ এই ৰাশিত জুপিটাৰ থাকে মানে বৃহস্পতি থাকে তেওঁলোকে বহুত সম্পত্তি কৰিব পাৰে। বৃহস্পতি মানে জ্ঞান, সেয়ে বৃহস্পতিয়ে 2 ঘৰত বহুত জ্ঞান আয়ত্ত কৰিব বিচাৰে। কিন্তু যদিহে বৃহস্পতি অস্ত থাকে মানে আপোনাৰ কম্বাষ্ট হোৱা বৃহস্পতি থাকে তেতিয়াহ'লে আপুনি কিন্তু অহংকাৰী হয়, বহুত অহংকাৰী হ'ব পাৰে বা মানুহক নিজকে জোখতকৈ বেছি দেখাই ভাল পায়। 11 নম্বৰ স্থানত মানে আপোনাৰ জন্মকুণ্ডলীৰ যিটো 11th হাউচ আছে তাত যদি ভাল ৰাশি থাকে মানে বৃহস্পতিৰ লগত মিত্ৰ ৰাশি বা বৃহস্পতিৰ নিজৰ ৰাশি থাকে
বা বৃহস্পতিৰ স্থান উচ্চ হয় বা শুভকাৰক হয় তেন্তে দুয়ো ঘৰত মানে ছেকেণ্ড হাউচত বৃহস্পতি বহি ভাল টকা পইচা দিয়ে। দুয়ো ঘৰত মানে ছেকেণ্ড হাউচত বহি বৃহস্পতিয়ে পঞ্চম দৃষ্টিৰে ছিক্স হাউচটোক চাই মানে ষষ্ঠ ঘৰটোক চাই। আমাৰ জন্মকুণ্ডলীৰ যিটো ছিক্স হাউচ হয় সেইটোক বৃহস্পতিয়ে দৃষ্টি দিয়ে। আৰু 6 নম্বৰ ঘৰটো কি হৈছে? ছিক্স হাউচটো হৈছে আমাৰ ৰোগ, ঋণ, শত্ৰু, কোৰ্ট, মোকদ্দমা এইবিলাকৰ ঘৰ হয়নে? গতিকে এই ঘৰত বৃহস্পতিৰ দৃষ্টি পৰিলে শত্ৰু বা বেমাৰ আজাৰে আপোনাক কিন্তু হিলাব নোৱাৰে। বৃহস্পতিৰ সপ্তম দৃষ্টি ক'ত পৰিব তেতিয়াহ'লে? বৃহস্পতিৰ সপ্তম দৃষ্টি পৰিব অষ্টম ঘৰত, আপোনাৰ জন্মকুণ্ডলীৰ 8th হাউচত। আৰু অষ্টম ঘৰটোৱে কি বুজায় জানেনে? অষ্টম ঘৰটোৱে আপোনাৰ আয়ুস বুজাব, মৃত্যুক বুজাব, দুৰ্ঘটনাক বুজাব, বেমাৰ বুজাব বা বহুত গভীৰ জ্ঞান বুজাব। গতিকে আপোনাৰ আয়ুস দীঘল হ'ব, আপুনি দীৰ্ঘায়ু হ'ব, আপোনাৰ বেমাৰ আজাৰ নাথাকিব আৰু লগতে আপুনি অকাল চায়েন্স বা জ্যোতিষ শাস্ত্ৰ ৰিলেটেড জ্ঞানৰ প্ৰতি আপোনাৰ ইণ্টাৰেষ্ট থাকিব। আৰু এটা কথা, অষ্টম ঘৰে আপোনাৰ পত্নীৰ ঘৰকো বুজায় আৰু পত্নীৰ আয়ু বুজায়। গতিকে কি হ'ব? বৃহস্পতিয়ে যদি অষ্টম ঘৰটোক চাই দিয়ে তেতিয়াহ'লে আপুনি পতি বা পত্নীৰ লগত জইণ্ট এছেটছ বহুত কৰিব পাৰিব, মানে বহুত সা সম্পত্তি গিৰিয়েক ঘৈণীয়েকে মিলি ল'ব পাৰিব। আৰু লগতে আপুনি আপোনাৰ চচুৰালৰ পৰা যথেষ্টখিনি সা সম্পত্তি পাব পাৰে বা সেই ঘৰখনৰ দায়িত্ব আপুনি ল'ব পাৰে। নৱম দৃষ্টিৰে বৃহস্পতিয়ে কাক চাব? জাতকৰ কৰ্মস্থানক মানে 10th হাউচটোক চাব। সেয়েহে জাতকে পাব্লিক স্পিকিং, বেংকিং, টিচিং এনেধৰণৰ কৰ্মক্ষেত্ৰত বহুত ভাল কৰে। জাতকে শত্ৰুৰ পৰাও আয় কৰিব পাৰে। শত্ৰুৰ পৰা কেনেকৈ আয় কৰিব ভাবকচোন। আপুনি বোলে বহুত ভাল এজন এক্টৰ আৰু আপোনাৰ যেনিবা এনিমি আছে, আপোনাৰ শত্ৰু আছে, তেখেতেতো আপোনাক ভাল নাপায়, তথাপি আপোনাৰ চিনেমা চাবলৈ তেখেতে টিকেট কিনিব বা আপোনাৰ চিনেমা চাবলৈ যাব আৰু তেখেতৰ পৰা আপুনি তেনেধৰণে পইচা পাব। সেই একেধৰণে আপোনাৰ শত্ৰুৰ লগত কম্পিটিশ্যন হ'ব আৰু তেতিয়া আপুনি শত্ৰুক পৰাজিত কৰিব আৰু আপুনি তাৰ পৰা আয় পাব, মানে তাৰ পৰা আৰ্ণ কৰিব পাৰিব। আৰু আপুনি ভাল ফেমিলি বিজনেছো ৰান কৰিব পাৰে যদিহে বৃহস্পতি আপোনাৰ 2য় স্থানত ভাল ৰাশিত থাকে। কাৰণ জাতকে নিজৰ জ্ঞান আৰু বুদ্ধিমত্তাৰে শত্ৰুক দমন কৰি ৰাখে। গতিকে শেষত মই এইটোৱেই কওঁ যে যাৰ বৃহস্পতি 2য় স্থানত থাকে তেখেত সাহিত্য ৰচনাৰ প্ৰতি গায়ক হ'ব পাৰে, পাব্লিক স্পিকিঙত যাব পাৰে, বেংকিং ছেক্টৰত যাব পাৰে, ফেমিলি বিজনেছ ৰান কৰিব পাৰে। খালি আপোনালোকে চাই ল'ব যাতে বৃহস্পতি স্বৰ ৰাশিত বহে বা মিত্ৰ ৰাশিত মানে ফ্ৰেণ্ডলি চাইনত বহে। যদিহে আপুনি আপোনাৰ জন্মকুণ্ডলী চাই পেলাই দেখে যে বৃহস্পতি তাত অশুভ স্থানত আছে, তেতিয়াহ'লে কি সাৱধানতা ল'ব তাৰ কাৰণে মোক ওপৰত ডিছপ্লে হোৱা নাম্বাৰত যোগাযোগ কৰক, মই আপোনাক তাৰ প্ৰতিকাৰ জনাম। ধন্যবাদ। আৰু এটা টপিক লৈ আহিম তেন্তে।